खुल जा सिम सिम So finally day 3 yes day 3 and এতিয়া আমি গৈ আছো ডাউকিলে so লগৰ দুটা আগত গ'ল and মই ব্লগিং সেটআপ অন কৰোৰে হঠাৎ আগত পাই গ'ল so আজি মোৰ লগত আছে পিলিয়ন ৰাইডাৰ পৱন বহা বলা so ৰাতিপুৱা আমি অলমোষ্ট 8:30 মানত বজাত ওলাইছো বিকজ তো কালিও অলপ টোপনি ক্ষতি হৈছিলে এণ্ড এটা ৰাগ দিনাও হেচুৱাই মানে যোৱাকালি অলপ ভালকৈ শুই ল'লোঁ এণ্ড ফাইনেলি অলপ স্মুথ লাগিছে এণ্ড লেটছ গ' ডাউকি তাৰপাছত আকৌ আজি চেৰাপুঞ্জী যাব লাগিব বিকজ কালি চব ডেষ্টিনেশ্যন ক্লিয়াৰ নহ'লে আজি গুগল মেপত চাইছোঁ লাইক বহুত জেগা আছে এনেকুৱা আছে যোনখিনি আমি চাব পাহৰিলোঁ উদয় পৱন Oh my god, view. ৰাতিপুৱা এনেকুৱা ভিউ চালে কি লাগে আৰু epic view তাত ঘৰ এটা আছে বে ইয়াৰ যোনখিনি ভিলেজৰ নাম আছে মোৰ পঢ়িবলৈ 2 ঘণ্টা লাগিব সেইটো কাৰণে জাষ্ট চাই ঘূৰি আহিছোঁ আৰু 35 কিলোমিটাৰ আছে ডাউকিলে এণ্ড টাইম হ'ল 10:23 so ইয়াৰ পৰা ৰাস্তা বহুত বেছি বেয়া নেকি I think so ফ্ৰী পাউডাৰ উপায়ো নাই তো ৰাস্তা বেয়া ইয়াৰ পৰা চাগে বনোৱা নাই ৰাস্তা বাট আগফালৰ গাড়ীখনে পূৰা ফ্ৰী পাউডাৰ দি আছে ইয়াক এতিয়া অভাৰটেক কৰিবও নোৱাৰি চ' ডাউকিলে ৰাস্তা অলপ বেয়া আছে ৰাস্তা বহুত বেছি বেয়া আছে চ' ডাউকিলে বহুত বেছি বেয়া ৰাস্তা আছিলে এণ্ড আই থিংক মাই হেণ্ড ফিংগাৰপ্ৰিণ্ট বহি গ'ল গ্ল'ভছৰ অঁ বে অসমত দুটো কথা লাগিছে বে দিনে ষ্টাৰ্ট কৰি আমি বাংলাদেশ বৰ্ডাৰ গৈ আছোঁ চাইকেল লাগিছে বহুত পেডেল মাৰ না डाउकी जा रहा है ना सर आप लोग बोटिंग जाएगा वो डाउकी रिवर वाटर और दोस्त लोग आ रहे हैं वो लोग को पूछना पड़ेगा अगर बोटिंग जाएगा हम लोग बोटमैन है ना सर पार्किंग देखेगा आपको इसलिए नीचे में वो दोस्त लोग आ रहे हैं और 4 बाइक आ रहा है और 4 बाइक पीछे पार्किंग इधर ही करना पड़ेगा उसका नीचे बाइक ले नहीं सकता हाँ ठीक है इधर ही रुका रहेगा इधर साइड में তোমাৰ সেকেন্ড ঘৰ উদ্দীপ্ত হয় এই নদীখনৰ ইটো পাৰে তোমাৰ ঘৰ এইটো পাৰ ইটো পাৰ এইটো তোমাৰে ঘৰ তো ফাইনেলি আগত আছে বাংলাদেশ বৰ্ডাৰ তো বাইকৰ কাৰণে ডনেশ্যন দিলে হ'ল গাড়ীৰ কাৰণে 30 আৰু ইহঁতৰ গাড়ীত লৈ যাব এতিয়া সেইটো ফ্ৰী বোলে আৰু তাত বটিং কৰিব মন আছে যদি তাত অফিচত কাউণ্টত কথা পাতিলে হ'ল ডাউকি ৰিভাৰ উদয় শংকৰ হয় তাত 2খন বোট আছে এখন এইটো তাত 3টা ইয়াত 2টা 5টা আৰু বোটত 3টা পাৰ্চন 800কে ল'ব আৰু হয় বাংলাদেশ the view see the view শুনো এইটো দেখা নাই কি হয় এইটো আমি কিবা আছিলে চাগে ইয়াত দৰ্জা খুলি যায় নেকি খুল যা চিম চিম
খুল যা চিম চিম আগত পুৰা বাংলাদেশী চিগাৰেট বিক্ৰী কৰি আছে অ' মাই গড আৰু পানীখিনি ইমানেই চাফা লাইক তলৰ বল্ডাৰ চব দেখি আছে যে কি আছে তলত অ' মাই গড এপিক এইটো কি হয় অনেক ফ্লেভারের সিন ছিল বাংলাদেশে এই দোস্ত ওয়ান রিভার ডাউকি কি সেক্সি সিন কি মজা সিন বে So finally, Dawki river pora. There were days when I fell apart. Dubai. One coming. Finally, the cleanest village in Asia. So Uddipta brings you to the cleanest village in Asia. Welcome to the cleanest village in Asia. एक बाइक का कितना? कितना आदमी सर? 4 आदमी? 50 per head आदमी. 50 per head? 200. So finally, we are at the cleanest village. Etwe whole the cleanest village. So, আমি এতিয়া ৰোড ব্ৰিজত ডেষ্টিনেশ্যন আমাৰ আজি ইয়াৰ পিছত কালি চাওঁ কি প্লেন বনে এইটোৱে হ'ল ৰোড ব্ৰিজ শ্বিলঙৰ আৱাজ ওলোৱাটো এই যাওঁ দ্য বিখ্যাত ৰোড ব্ৰিজ আৰু এইটো হ'ল বনোৱা ব্ৰিজ আৰু এইটো হ'ল ৰোড ব্ৰিজ